नंखाय फार्मासियाव फाहामथाय लानायनि जाहोनाव सासे बर' सुबुंनि जिउ गोमायो। नंखाय MBBS फाहामथायनि थाखायनो जिउ गोमायो बाबुल रामसियारि मुंनि सेंग्राया। माखासे फोलानाय सावस्रि फाहामारि मावफारियाफोरा बेमारिखौ गोरोन्थि फाहामथाय होनायनि जाहोनाव जानो हागौ माब्लाबा नोंथांमोननि जिउ थांनो हागौ। बरपेटा रोडनि साखाथियाव थानाय आरो बाक्सा जिल्लानि सिङाव थानाय माजरगावानि गंसे आयेन बेरेखा फार्मासियाव जुरान आलीनि हेंथायै एक्सपायारि थांनाय गंसे बिजि थुनायनि जाहोनाव खाथलपारा गामिनि लाइजौ रामसियारि आरो मिनु रामसियारिनि सासेल' फिसाज्ला बाबुल रामसियारिनि थैनायनि मोनसे गोनांथार अजद खालामदों नखरनि सुबुंफोरा। बे नुनाय सावगारियानो जाबाय नंखाय MBBS जुरान आली। थैनाय बाबुल रामसियारिनि नखरनि सुबुंफोरा नंखाय फार्मासियाव जुरान आलीनि हेंथायै सिमलागुरि आउटपस्टआव गांसे एजाहार होबाय। बेराफारसेथिं पुलिसाबो जुरान आलीखौ हमबाय होननानै मिथिनो मोननाय जादों। আজি এটা কি কম মানে দুখৰ বিষয় মানে আমাৰ এই গাঁৱৰে খাতালপাৰা গাঁৱৰে একমাত্ৰ মানে সন্তান আছিলে। তেখেতে তাৰমানে যোৱাকালি 10টামান বজাত আমাৰ ইয়াত লোকেল ফাৰ্মাচী এখন আছে, ইয়াত বোলে মানে ভৰি বিষ হৈছে, মানে এনেকৈ মানে মানে কিবা টেবলেট বা কিবা এটা দিয়ক বোলে এনেকৈ গৈছে ল'ৰাটো বা চাইকেল মাৰি গৈছে, যাই পেলাই মানে কলাক ইয়াত যেটো মানে ফাৰ্মাচী যোনত থাকে তেখেতক কলাক বোলে মোৰ এনেকৈ ভৰি বিষ হৈছে, বোলে আপুনি কি মানে চাই দিয়ক এনেকৈ কওঁতে বোলে ল'ৰাটোক মানে কলাক বিজি ইনজেকশ্যন দি দিছে বোলে। এতিয়া ইনজেকশ্যন লৈ অহাৰ পিছত ল'ৰাটো ইনজেকশ্যন লৈ আহিছে, ঘৰলৈকেও আহিছে ল'ৰাটো ঘৰত অহাৰ পিছত মানে আস্তে আস্তে ক্ৰমে মানে বস্তুটো মানে হেৰি হৈ যাই আছে, ইনফেকশ্যন হৈছে বিশেষকৈ ইনজেকশ্যনটো। হয়তো কি ইনজেকশ্যন দিলাক তেখেতে এতিয়া জানিব, যোনে মানে ইনজেকশ্যন দিছিল ফাৰ্মাচীৱালা। তো ফাৰ্মাচীৱালাটোৰ নামটো বিশেষকৈ জোৰান আলী বুলি কয়। এনে আমাৰ ইয়াতে মাজৰগাঁও চকতে ফাৰ্মাচীখন। তেখেতে কি ইনজেকশ্যন দিলাক এইটো বিশেষকৈ আমি নাজানো। এতিয়া মানে প্ৰশাসনিক আইনৰ হিচাপত তেখেত এইটো আমি বিশেষকৈ নাজানো, তেখেতৰ ডিগ্ৰী আছে নে কি আছে। আমি আৰু গাঁৱৰ মানুহ হিচাপত আমি দেখা পাওঁ ইয়াত ফাৰ্মাচী আছে, সেইটোৱে আমি জানো। আগে পিছে এনেকৈ বিশেষকৈ আমি দেখা নাছিল আৰু কি, সেইটো যোৱাকালি আমি দেখা পালোঁ। মানে সেইটো আমি ভাবিছোঁ ৰাইজৰ ফালৰ পৰা মানে বিশেষ ইনফেকশ্যন হৈছে এই ইনজেকশ্যনটো, সেইটোও আমি ভাবিছোঁ। তেখেতৰ ঘৰত মানে অৱস্থা আজি চাওক মানে কেনেকৈ মানে অৱস্থা মানে বিলায়। সেই এটা ল'ৰা এটা আছিলে তেখেতৰ, এই 3 বছৰ ল'ৰা, এতিয়া সন্তান তাৰ এটাই আছিলে এই মায়েকে। তেখেতৰ মানে তাৰ ঘৰৰ মানুহখিনি কোনো মানে আজি দিনত কথা ক'ব পৰা মানে চেঞ্চলেছ হৈ গৈছে আৰু কি। এতিয়া আমি ৰাইজৰ ফালৰ পৰা আৰু কি ক'ম, আমাক মানে ভাল ন্যায়টো পালে আমাৰ ভাল হয় সেইখিনি।